বন্ধুসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰিয়ান পৰাগে বৰ্তমান পৰা ধামাকা ছ'চিয়েল মিডিয়াত পৰা ফাইট লগাইছে বুলি ক'ব লাগিব। ৰিয়ান পৰাগে মানুহে বিভিন্ন ধৰণৰ ট্ৰলৰ পিছত কিমাননো ট্ৰল কৰিব, যিহেতু আমাৰ অসমীয়া মানুহে ট্ৰল কৰিব, কথানো কি ক'ম। গতিকে তাৰ ওপৰত সেইবোৰ কেনে নকৰিব। সঁচা কথা ক'বলৈ গ'লে ইমান ট্ৰল কৰিব আপুনি কিমান বেয়াকৈ ক'ব, আৰু বেয়াকৈ ক'বনো কাক আপুনি? এনেই ছ'চিয়েল মিডিয়াত বেলেগেহে দেখিব, সেইটো নেদেখে, সি নাচাই পাৰিব আপোনাৰ পাত্তাই নিদিয়ে, বাদ দিয়া এইবোৰ কথা। গতিকে সি বৰ্তমান কি খেলত তাক দেখিব পাব তাৰ ওপৰত মই ভিডিঅ'টো বনাম। আৰু বৰ্তমান ছেপ্টেম্বৰ 5 তাৰিখে খেল আছে, যিহেতু সেইখন খেলত হয়তো ৰিয়ান পৰাগ দেখিব পাব, থাকিবই, সেইখন খেলত আগতো থাকে। গতিকে এটা ট্ৰফি আহি আছে, সেইটো হ'ব ইণ্ডিয়াৰ ভিতৰতে হ'ব। গতিকে আচলতে বি চি চি আই তেনেধৰণৰ খেলবোৰৰ পৰাহে ল'ৰা খেলিবলৈ নিয়ে ইণ্ডিয়া টীমত, যেতিয়া যদি বেলেগ ইণ্টাৰনেশ্যনেল খেলবোৰত যে খেলাবলৈ নিয়ে, ডাইৰেক্টটো কাকো এনেই ডাইৰেক্ট তুলি নিব নোৱাৰে না, তাৰ ওপৰত ভিত্তি কৰি ডমেষ্টিক ক্ৰিকেটসমূহ। গতিকে সেই ডমেষ্টিকৰ নিচিনাকৈ খেলিব, এতিয়া খেলিবই লাগিব, যিহেতু ফৰ্ম অব্যাহত ৰাখিব লাগিব, খেল প্ৰেক্টিচ লাগিব। প্ৰেক্টিচ তেতিয়া হ'ব যেতিয়া নেকি খেল খেলি থাকিব হ'ব। যিহেতু ৰোহিত শৰ্মাই এটা মন্তব্য কৰিছে, গতিকে যিমান ইণ্টাৰনেশ্যনেল খেলি অহা প্ৰতিটো প্লেয়াৰকে ডমেষ্টিক ক্ৰিকেট খেলিব গৈছে, কিয়নো তেওঁলোকৰ প্ৰেক্টিচ তথা এক্সাৰচাইজৰ কাৰণে। গতিকে এতিয়া ৰিয়ান পৰাগ যিহেতু শ্ৰীলংকা চিৰিজত ধামাকা প্ৰদৰ্শন কৰি থৈ আহিলে, অডিত ক্ৰিকেটত ফাৰ্ষ্ট টাইম ক্ৰিকেট খেলিলে, এখন মেচ 3 নম্বৰ মেচখন, তাতো দুৰ্দান্ত প্ৰদৰ্শন বুলি ক'ব লাগিব বলিঙৰ ক্ষেত্ৰত। বেটিঙৰ ক্ষেত্ৰত যিহেতু ক'বলৈ গ'লে বেটিং ভাল নকৰিলে, কিন্তু ভাল নকৰিলে বুলি সেইটো ক'ব নোৱাৰি, কাৰণ যিখন পিছত কোনেও ভাল কৰা নাই ইণ্ডিয়াৰ বেটিং। গতিকে তাত ৰিয়ান পৰাগটো ধৰিব নোৱাৰি, বেয়া কৰিছে বুলি ক'ব নোৱাৰি। হ'লেও গতিকে আহিবলগীয়া খেলবোৰত বা কি হয়, তাকে খেলত আহিবলগীয়া খেলত যিহেতু বাংলাদেশৰ সৈতে চিৰিজ আছে, ইয়াৰ পিছত তাৰ কাৰণে চান্স পাব নাই বুলি ক'বলৈ গ'লে ঘপচে ক'ব নোৱাৰি, যিহেতু ডমেষ্টিক খেলবোৰ খেলিব, তাৰ ওপৰত ভিত্তি কৰি ৰান ৰেট তথা তেওঁৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি চান্স দিয়া হ'ব। গতিকে তেনেধৰণৰ কথা। এতিয়া কি খেল আছে সেইটো আপোনালোকে ক'ত কেনেদৰে জানিব পাৰিব সেইটো চাই লওক, মই জনাই আছোঁ ভালদৰে। গতিকে 5 ছেপ্টেম্বৰ তাৰিখে আহি আছে দুলীপ ট্ৰফি, গতিকে তাত দেখিবলৈ পাব ইণ্ডিয়ান ক্ৰিকেটাৰ ৰিয়ান পৰাগো দেখিবলৈ পাব, আৰু বিভিন্ন ধৰণৰ চেহেৰা দেখিবলৈ পাব, যিয়ে নেকি এতিয়া খেলা নাই। অষ্ট্ৰেলিয়া শ্ৰীলংকাতে হওক বা জিম্বাবুৱে চিৰিজত যোৱা নাই, তেওঁলোকেও ইয়াত খেলিব, তেওঁলোকৰ প্ৰদৰ্শনো চাব, যিহেতু বাংলাদেশ টেষ্ট আছে, T20 আছে। গতিকে সেই মেচসমূহৰ কাৰণেতো প্লেয়াৰ বাচিব লাগিব, লগতে আহি আছে চেম্পিয়ন ট্ৰফিৰ কাৰণেও ল'ৰা লাগিব। গতিকে বিভিন্ন ধৰণৰ মুখ এইখন খেলত দেখিবলৈ পাব। গতিকে খেলখনৰ বিৱৰণ মই দি দিছোঁ আপোনালোকক। 5 ছেপ্টেম্বৰৰ পৰা খেলখন আৰম্ভ হ'ব, আৰু খেলখনৰ প্ৰতিটো কথা মই এই চেনেলত আপোনালোকক জনাই দিম। আৰু ৰিয়ান পৰাগৰ প্ৰতিটো কথা এই চেনেলটোত মই জনাই দিম। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ৰিয়ান পৰাগ বৰ্তমান ইণ্ডিয়াৰ এজন নেশ্যনেল প্লেয়াৰ বুলি ক'ব লাগিব। ৰিয়ান পৰাগৰ বাবে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু ট্ৰল কৰাসকলক কিনো ক'ম আৰু, আপোনালোকৰ ৰিয়ানে পাত্তাই নিদিয়ে, আপোনালোকে কৈনো কিডাল কৰিব, ঘূৰিও নাচায়। তাৰ এটিটিউড এটিটিউড সেইটো লাগে মানুহক, সদায় পজিটিভ এটিটিউড লাগে। আপুনি যিমান কওক, নিজে যি ভালকৈ থকা বেয়াকৈ থকা সেইটো নিজৰ ওপৰত কথা, বেলেগে যিমান কওক মোৰ ওপৰত লাগে। এটা পজিটিভ মাইণ্ড লৈ চলাই কাৰণে এটা মানুহটোৱে পজিটিভ বুলি ক'ব লাগিব, যিহেতু এটিটিউডটো পজিটিভ। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। চাই ভাল পোৱা সকলে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ৰিয়ান পৰাগৰ প্ৰতিটো ভিডিঅ'ৰ বাবে। গতিকে আজিলৈ ভিডিঅ'টো